এইখন গেট দেখিবলৈ পাইছে আপোনালোকে সৰভু গৰখীয়া মন্দিৰৰ ফালে যোৱা গেট, যিখন গেটেৰে শ শ অজস্ৰ মানুহ সোমাই গৈ আছে, কিয়নো আজি হৈছে কৃষ্ণ জন্মাষ্টমী, মানে কৃষ্ণৰ জন্মদিন। আৰু এই উপলক্ষে এই গৰখীয়া মন্দিৰত কৃষ্ণৰ শ শ ভক্তই পূজা কৰিবলৈ গৈ আছে। এয়া গৰখীয়া মন্দিৰৰ গেট, এইখন ধুনীয়া, এইখনেই গেটেৰেই গৰখীয়া মন্দিৰত মানুহে প্ৰৱেশ কৰিব। মন্দিৰৰ এৰিয়াত মানুহ প্ৰৱেশ কৰিব পাৰিলেই ঠিকে, কিন্তু মন্দিৰৰ ভিতৰত কোনেও মানে অজস্ৰ অলৰেডি ভক্ত ভিৰ হৈ আছে। গতিকে মন্দিৰৰ চাৰিওকাষে বাহিৰ ফালে এনেকৈ শ শ হাজাৰ হাজাৰ বন্তি চাকি জ্বলাইছে, মানুহে কেৱল ঘিৰে চাকি জ্বলাইছে আৰু পৰিৱেশটো ঘি ধূপ বাতি সকলোৰে গোন্ধ ধুনীয়া মলমলাই গৈছে। আৰু এয়া হৈছে কৃষ্ণৰ মাথাত লগোৱা ময়ূৰ পাখি, যি কোনো ভক্তৰ ইমান গৰমত অসুবিধা হ'লে এয়া অস্থায়ীভাৱে পাতিছে স্বাস্থ্য কেন্দ্ৰ। এয়া হৈছে সকলো ভক্তই ফটো উঠি তাতে লেপটপত গৈ ফটো বনাই ল'ব পাৰিছে। আৰু এইখন হৈছে নাট্য মঞ্চ, ইয়াতে কেৱল গামোচাৰ খেলা। এই গামোচা গোটেই শ শ গছত লাগি আছে, শ শ গামোচা, হাজাৰ হাজাৰ গামোচা, আৰু হাজাৰ হাজাৰ ছোৱালীয়ে তাতে গামোচা বান্ধিছে নিজৰ মনৰ বাঞ্ছা পূৰণ হোৱাৰ কাৰণে। আৰু এই মন্দিৰত দেখিবলৈ প্ৰাকৃতিক দৃশ্য ইমান ধুনীয়া হৈছে যে ইয়াতে হাজাৰ হাজাৰ গামোচাৰ খেলা, ইজনে সিজনৰ ওপৰেদি জঁপিয়াই জঁপিয়াই গামোচা বান্ধিছে, কিয়নো গামোচা বান্ধিব ঠাই নোহোৱা হৈ গৈছে গছবোৰত। ইমান অজস্ৰ হাজাৰ হাজাৰ যুৱতীয়ে তাত গামোচা বান্ধিছে নিজৰ আশা পূৰ্ণ হ'বলৈ। আৰু প্ৰকৃততে সত্য, এই সৰভু গৰখীয়া মন্দিৰৰ সকলো মানুহে মনৰ আশা পূৰণ হ'বলৈ আহিছে আৰু তেওঁলোকৰ মনৰ আশালৈ এই গামোচা বান্ধিছে, গামোচা গাঁঠি দিছে। এইটো বৃহৎ পুখুৰী, আৰু পুখুৰীৰ চাৰিওকাষে অজস্ৰ অজস্ৰ মানুহৰ ভিৰ লাগিছে। আৰু এই পুখুৰীটোত ইমান ধুনীয়া তাৰমানে এটা পৰিৱেশ হৈছে। আৰু এইফালে নিউজ চেনেলবোৰে লাইভ কৰি আছে, আৰু এইফালে মেলা, এইফালে জিলাপি।